তুমি লৈ যোৱা হ'ব বোলে দিয়া গৈ জন্মমাত্ৰেই পূৰ্বৰ প্ৰতিশ্ৰুতি মতে অষ্টম সন্তান লৈ আহিবা সবে হাত জাগা জাগা বুলি কৰে নিন্দা কাল মাথা দেৱতা চব কাম জগজা ইমান সহজ নহয় তুমি যোৱা কামটো বাসুদেৱ দৈপতী হাতে গলে জিৰ লগাই ফুসুৰাই ফুসুৰাই মোৰ তুমি কিয় কোনো বৃদ্ধি নাই দিনমে চাই থাকিব পাৰে সেয়েহে মই তোক ক'ব পাৰিছো পুত্ৰ তই অহংকাৰ আৰু দয়াৰে প্ৰেমেৰে ৰাজ্য শাসন কৰ সেই ঘোষ বংশৰ মৰ্যাদা তই অক্ষুণ্ণ ৰাখ তেওঁ বয়ান সাগৰ অৱশ্যে তেওঁ দুৰ্গতি সদয় হ'ব তুমি তোমাৰ পৰামৰ্শ মোৰ নাই প্ৰয়োজন তোমাৰ সততাৰ মোৰ কোনো নাই প্ৰয়োজন মই তোমাৰ পুত্ৰ আৰু তোমাৰ ভগৱান তোমাৰ নৃত্য এয়া কি সততালৈ মিথ্যতা কৰিছা নাৰদ মুনিয়ে কৈ গ'ল তোমালোক পাপে মোৰ শত্ৰু তথাপিও থাকি মই নিশ্চিন্ত হৈ ৰাজা মই ৰাজসিংহাসন মোৰ ইচ্ছা মতে মথুৰা পৰিচালিত হ'ব কি ক'লি ৰজা তই ৰজা মই সেই ৰাজসিংহাসন তোৰ ৰাজসিংহাসন আই গৰ্বিত কোনে মাতিলে তোক মথুৰাৰ ৰজা
Hindi, দাদা। মই তোমাক ইমান নিষ্ঠুৰ হ'বলৈ দিব নোৱাৰো। মোৰ ফালে এবাৰ চোৱা, দাদা। দাদা মই আজি দাদা নহয় মই আজি এটা ৰাস্তা পাখি চূড়ান্ত ৰাস্তা
দিব প্লিজ ক্লিক কৰিলে হ'ব ক্লিক কৰিলেই হ'ব অতি শুক্ল হেৰিয়া কল্যাণ হৈ নিষ্ঠুৰে সুস্থ হৈ পৰশী কৰোণা ধাৰা ধাৰাসাৰে আজি এতিয়া শুনা তোমালোকৰ পূৰ্ব জন্মৰ পিতা বহুতে তুমি আছিলা ভূতপা নামে ৰজা আৰু দৈপকী আছিল ব্ৰংশী নামে কবি ভয় নাই বহুতে জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বকুল কুমাৰীলৈ পুত্ৰক তোমাৰ সজোৱা বকুলৰ নন্দৰ ঘৰত উপদিছে যোগমায়া যশোদা বকুলতে মেলা আছে সকলো দুৱাৰ যোৱা পিঠে
যদিও বা জগত জীৱ যত মানে সকলোৱে নিন্দা কৰে এই দুৰ্ভগীয়া কংসৰ নাই তোৰ কঁকালত নাও বুলি দুই চকু মুঠি দেখা যাও দৈৱকী কল্পনাৰী অষ্টম পন্থা কথা মনত আছে মহাৰাজ কি এতিয়াও যে আছে আজি ছোৱালীজনীৰ জীৱন আশ্বাস পাতি ভিক্ষা লাগিছো